মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ ভাতৰ কাঁহী মাছ লৈ আহি গৈছোঁ। ইয়াত দেখিছে নহয়, মাছ লৈ লৈছোঁ। আজি বিশেষ একো নাই, মাছ আৰু বিলাহীৰে জোল। তাৰপিছত আপোনালোকৰ মৰম আশীৰ্বাদ পোৱাৰ আশাৰে তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব। তেতিয়াহ'লে আহক, মই খাইছোঁ, আপোনালোকেও খাই বৈ ল'ব। ঠাণ্ডা বতৰ, মাছ বিলাহীৰ জোল খাই থকা সময়ত কথা ক'বলৈ অসুবিধা হয়, সেইবাবে বিশেষকৈ বেলেগ একো নকওঁ আৰু আপোনালোকৰ মৰম আশীৰ্বাদবোৰ দিব, ভাল লাগিব তেতিয়া। আহক তেতিয়াহ'লে। ঠাণ্ডা লাগিছে।